এয়া ৰাতিপুৱাই আমি কি কাটিব আহি গৈছোঁ ঘাঁহ জাৰ্চি গৰু এটা আছে ঘাঁহ খুৱাব লাগিব যে জাৰ্চি গৰু নহয় বাৰু শহা পহু আছে শহা পহুৰ কাৰণে ইয়াত ধুনীয়া ঘাঁহ হৈ আছে ইয়াত এই ধূলি লাগি থাকিলে খাই জানো ধূলি চুলি চব খায় আৰু সিহঁতে মুটি দিলে নাখায় খালি ন কেইটামান উঘলাই দিম ঘাঁহটো ঘৰা নিচিনা কিন্তু শুই থাকে যে দিনত অলপ ৰাতি চুৰিলে মানে দিনত নোলায় বেছিকে আমি দীপলুঙা বাগানৰ মাজত আহি গৈছোঁ কি ধুনীয়া নাজাৰা অলপ কুঁৱলীও আছে এইফালে ঘাঁহ মাৰো এয়া দেখিছা নাই কিমান আৰাম ইয়াৰি চাউণ্ডটো দি ভুম RPM উঠাই দি আঁঠুটো হেণ্ডেলত লাগি গৈছিলে এতিয়া আহি পৰি লওঁ একদম অলপ বাকী আঁঠুটো হেণ্ডেলত লাগি গৈছিলে এতিয়া এক্সিডেণ্ট হৈ গ'ল নহয় বহুত দিনৰ মূৰত চাইকেল চলাইছোঁ একদম মাৰো উঠিব না পুলিকেইটা ওলাই আহে ন মাজত পেলাই এই সৰু পোৱালিকেইটাক ভাল দেখি পাই মৰম লাগি যায় নালাগে মতাটো নহয় জানো তেনে এনেই চাগৈ মাইকীটোকে ওলাই লৈ যায় চাগৈ মতা বাহিৰত মাতি লৈ যায় যে পোৱালিকেইটাক তাত থবি নেকি খাই দিলেহে ভয় ন ঘৰৰ কেইটা নাখায় বেলেগৰ কেইটাহে আহে ন খাইতো এটা পালটো পিছত দিয়া থৌতো সৰু আৰু ধেৰে হ'লেহেঁতেন ৰে তামান খাইছে মানে পোৱালিকেইটাও ঘাঁহ খাব পৰা হৈ গ'ল আৰু